নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ MB ব্লগছৰ নতুন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ আৰু আগন্তুক সাহিত্য সভালৈ সকলোকে আদৰেৰে স্বাগতম জনাইছোঁ। পৃথিৱীৰ সাতোৰঙীন পোহৰ কৰি অসমীয়া সাহিত্য সংস্কৃতিক পৰিচয় কৰি দিয়া লখিমপুৰৰ সুযোগ্য সন্তান সাহিত্য কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ পবিত্ৰ স্মৃতিবেদী নাৰায়ণপুৰত কেনেধৰণেনো স্থাপন কৰিলে তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ।